এফালে লেফট নে চিধা এইটো চিধা এটা ধুনীয়া জেগা এডোখৰলৈ মই কিজানি তলত পানীত লাগি যাম হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি আমি ওলাইছোঁ কাজিৰঙাৰ এখন ধুনীয়া ৰিচৰ্ট মাণ্ডু দা স্কেপ ৰিচৰ্ট বুলি এখন আছে কাজিৰঙাতে কহৰাত তো আহকচোন গৈ গৈ কথা পাতোঁ আৰু ৰিচৰ্টখন আছে আপোনাৰ কহৰাৰ ঠিক হাইৱেৰ পৰা অলপ ভিতৰত সোমাই যাব লাগে আয়ৰা যিখন আছে ৰিচৰ্ট সেইটো ছেইম ৰাস্তাতে হয় তাৰ পৰা অলপ আগলৈ যাব লাগে তো যিমান পাৰোঁ আমি ভিতৰৰ দৃশ্যসমূহ দেখাব চেষ্টা কৰিম যিহেতু আমি আজি থাকিম তাত অলৰেডি 2টা ৰুম বুক কৰা হৈছে লাক্সাৰী টেণ্ট বুলি কয় তো তাৰ ভিতৰত কি কিনো আছে ফেচিলিটিছবোৰ কেনেকুৱা সেইবিলাক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আগলৈ চাই থাকক আৰু ভাল লাগিছে যদি লাইক কৰি দিব আৰু নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এফালে লেফট নে চিধা এইটো চিধা কেলা মুণ্ডু চিধা এথেন্টিক প্লেচ নহয় এইখন কেলা জেগাডোখৰ ভাল লাগিছে কেলা তো ফাইনেলি আমি আহি পাই গ'লোহি এইটোৱে হয় মেইন যিখন এণ্ট্ৰি গেট তো এণ্ট্ৰি গেটৰ পৰা আমি আগলৈ এতিয়া গৈ থাকিম What is this? GoPro আৰু আমি ইয়াত পাই গ'লোহি মাণ্ডু দ্য এস্কেপ ৰিচৰ্ট তো সেই 4টা যিটো আপোনালোকে টেণ্ট দেখিছে লাক্সাৰী টেণ্ট হয় সেই 4টাৰ আমি 2টা বুক কৰিছিলোঁ এতিয়া বলক আমি ৰুম টুৰ কৰিম ভিতৰতনো কি কি আছে আৰু তাৰ ভিতৰৰ ফেচিলিটিছবিলাক কেনেকুৱা দেখিবলৈ কি কথা গোটেই ডিটেইলছত ভালকৈ চাম টেণ্টৰ ভিতৰৰ ভিউটো ঠিক এনেকুৱা ধৰণৰ ছিংগল বেড 2টা আছে তাৰপাছতে আপোনাৰ AC এটা আছে আৰু টিভি আৰু সেইটো দেখিছে সৰু মিনি ফ্ৰিজ এটাও আছে তো অভাৰঅল ঠিকেই আছে প্ৰাইচটোৰ মতে বাথৰুমটো ঠিক আছে ন না বাথৰুমটো জংঘলৰ হেৰিত বাথৰুমটো ঠিকেই আছে হা এই বাথৰুম আৰু এতিয়া খাম আমি একাপ গৰম কফি তো কফি বনাবলৈ কাৰণে জাৰো আছে ইয়াত আৰু পানী বটলো ৰাখি দিছে তো এতিয়া আহিলোঁ প্ৰাইচটোৰ কথা প্ৰাইচটো ঠিক ছেইম নাথাকে ছিজনটোৰ ওপৰত ডিপেণ্ড কৰে কিমান কেনেকৈ কি হয় আমি বুক কৰোঁতে লৈছিলে পাৰ ৰুম 3000 মানে পাৰ টেণ্ট 3000কৈ লৈছিলে আমি 2টা লৈছিলোঁ যিহেতু 6000 হৈছিলে আমাৰ তো ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো তাত গৈ ভালকৈ চাই ল'ব পাৰিব কিমান কেনেকুৱা কি হৈ থাকে এইটো ছিজন ৱাইজ ৰেট হৈ থাকে যিহেতু এতিয়া আহক চিনেমেটিক শ্বটত অকণমান ৰিচৰ্টখন চাই লওঁ
আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আশা কৰোঁ চিনেমেটিক শ্বটসমূহ ভাল পাইছে চাগে চাই। আৰু ইয়াৰ বাহিৰেও ৰিজৰ্টখনৰ কম্পাউণ্ডৰ ভিতৰত ধেৰ কিবা কিবি আছে। তো কি আছে মই লিষ্টৰ সৈতে আপোনালোকক দেখাব চেষ্টা কৰিম। ৰকটো কৰিব পাৰোঁ। নামতহে এইটো নাই একো। এইটো আইলেণ্ড নে কি এইটো? অঁ এইটো আইলেণ্ড স্মল আইলেণ্ড। আৰু এতিয়া দেখাম আপোনালোকক এটা মস্ত ট্ৰি হাউচ এটা দেখাম, য'ত ৰাতি বন ফায়াৰিং আদি আপোনালোকে কৰিব পাৰে। এইটোৱে হৈছে ট্ৰি হাউচ। খালী হৈ আছে, মানুহ কোনো নাই। ৰাতি বন ফায়াৰ কৰিব পাৰে যদি থাকিবলৈ আহে। পেটুৱাটো চা আগতে। ভেস্কৰ ব্লেক টি চাৰ্ট এনেই পিন্ধি ইয়াত কেম্প কৰিব পাৰি তাৰমানে হয় নাই? কেম্প ঠাইত এইফালে থাকিলে কি হ'ব? নিচিঙে যা মই উঠি দিম ৰ। ফটোৱামি নকৰ। মই উঠি দিম একো নহয়। মই যাম দেই। যা যা যা। ৰাতি একদম 9-10টা বজাত দীঘল লেন্সখন ল'ব লাগিব। এইফালে ট্ৰেকিং, সেইটো চাগে আগফালেও ওলাবগৈ কিজানি, হয় নাই? এইফালে আছে ট্ৰেকিং। তো আমি ট্ৰেকিং কৰা অৱস্থাত এতিয়া ঠিক নাই আৰু ৰাতিপুৱা চাওঁ কি হয়। যদি সোনকালে উঠিব পাৰোঁ নিশ্চয় কৰিম, নহ'লে নেক্সট টাইম। এইফালে ট্ৰেকিং। তো এতিয়া কৰিম ৱাল ক্লাইম্বিং। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।